Urdu Studio Channel. बयबो साबस्क्राइब खालाम लोगोसे खाथिनि बेल आइकनआव थुनानै हो जाहाथे এসপিরেশনটো হ'ল যে সুকীয়া বড়ো ৰাজ্য যি গঠন কৰিব লাগে ইয়াৰ দ্বাৰা এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন এই অঞ্চলৰ যি অৰ্থনৈতিক ৰাজনৈতিকভাৱে যি আমাৰ অধিকাৰ এইটো ভাৰত চৰকাৰে প্ৰদান কৰিব লাগে আৰু আমাৰ যি সাংবিধানিক অধিকাৰ আৰ্টিকল 2 আৰু 3 এটা ৰাজ্য গঠন কৰিবৰ কাৰণে সংবিধানৰ লিপিবদ্ধ আছে সেই লিপিবদ্ধ থকা যি সাংবিধানিক যি অনুচ্ছেদ তাৰ দ্বাৰা ভাৰত চৰকাৰে বা মোদী চৰকাৰে অমিত শ্বাহ ডাঙৰীয়াই সিদ্ধান্ত লৈ পেলাই দীৰ্ঘদিনীয়া যি বড়ো সমস্যা এই বড়ো সমস্যা সমাধান কৰিব লাগে। নাই নিখিল বড়ো ছাত্ৰ সন্থা NDP প্ৰগ্ৰেছিভ NDP ৰঞ্জন দৈমাৰী আৰু PGSCBM আমি যৌথভাৱে আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াত ওদালগুৰি জিলা বাক্সা জিলা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা ইয়াত প্ৰায় 50,000ৰো অধিক বড়ো সমস্যা সমাধানৰ কাৰণে ৰাইজে এইবাৰ সমাধান বিচাৰিছে আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভাৰত চৰকাৰে সমাধান কৰক। আমি কোনো হিংসা বিচৰা নাই, আমি কোনো হিংসাৰ পথেৰে আমি পথ লোৱা নাই। তো আমি বিচাৰিছোঁ যে আলোচনাৰ মাধ্যমেৰে গণতান্ত্ৰিক পন্থাৰে আন্দোলনৰ যি আৱাজ আন্দোলনৰ যি ভাষা সেইটো ভাৰত চৰকাৰে বুজি পাব লাগে আৰু অতি শীঘ্ৰে বড়ো সমস্যা সমাধানৰ কাৰণে আগভাগ ল'ব লাগে। ধন্যবাদ।